800, 900 সদায় ভাত ভাল খানা দিওঁতো পইচাটো যোৱাটো ডাঙৰ কথা নহয় তাৰপিছত মই বোলো ইয়াত বদমাছি এটা আছে চোৱা আৰম্ভ কৰিম মই বোলো হেৰি দিব লাগিব প্ৰেছক্ৰিপশ্যন নহ'লে কিবা ডকুমেণ্টছ দিব লাগিব তেতিয়াহে ভাব দিব আপুনি ৰৈ বিনালৈ ব্লাইণ্ড হোৱাৰ প্ৰেক্টিচ কৰোঁতে বোলে বাথৰুমত এবাৰ কৰিছে হয়তো মোৰ চকু বেয়া হ'ল মই আকৌ কষ্টভক্তৰ ওচৰত যাব লাগিব এইটো চকু মোৰ দিগদাৰ কৰি আছে প্ৰস্থেটিক লেন্স পিন্ধি দিলো মই সেইটো বোলে 2 ঘণ্টামানহে পিন্ধিব লাগে মইতো 9 ঘণ্টা 10 ঘণ্টা পিন্ধি আছো একো নেদেখো মই It's like 5% দেখো বগাবোৰ দেখো so অলপ over হেৰি হৈ গ'ল কষ্টক ফোন কৰিলো কষ্টক চাপনি আহক I think you get blisters inside itu sugar পানী নালাগে আমি তো ইন টাইম ইয়াত কাম কৰিব না আমি খুব সিনেমা চাওঁ প্ৰবলেম তো আজি দিগদাৰ কৰিছে ব্লাৰ দেখো আকৌ চশমা পিন্ধিব মন নাই মই লেচিক কৰা না মোৰ সৰুৰ পৰা চকু বেয়া ক্লাছ 5 মোৰ -7 আছিলে মই লেচিক বস্তুৱে গৈছে It was fine মই আকৌ এই চিনেমাখনত মানে বেছি কৰিব নাপায় বেছি মেথড চিনেমা চালাই গম পাবি I look like a blind when I did that like studio to cinema and I was practicing I don't want to perform bathroom still এই ক্যাৰেক্টাৰৰ আইডিয়াবোৰ আপুনি ক'ত পায় মানে কাৰোবাৰ পৰা ইনস্পায়াৰ হৈ দিছে এইটো মোৰ 15 বছৰমান আগষ্ট মই এতিয়া বনাইছো তেতিয়া মই ৰাজুলৰ কথা কৈছিলো এইবিলাক ষ্টৰী এটা আছে ব্লাইণ্ড মিউজিচিয়ান he's a good singer he struggles but he's very aggressive he's the commercial conqueror no ৰাস্তা অকলে পাৰ হয় এইটো মান থাকে তো I've seen most of blind মানুহ আহি থাকে নহয় মই তাহাঁতক মই নটিচ কৰিলো মই কটনৰ 10টামান ব্লাইণ্ড লৈছো মই পঢ়াই আছো তাহাঁতে আহি থাকে মই অকল তাহাঁতক চাই থাকো মই 2 বছৰ অকল সেইটোৱে কৈছো how they react তাহাঁতে আহে ভাত খাই মই বহে ষ্টুডিঅ' চাই how they studio চাই বিৰাট ভাল পায় চুই চাই কিন্তু চিন আছে চালে গম পাই অসমীয়া চিনেমাবোৰ আৰু নেশ্যনেল বা ইণ্টাৰনেশ্যনেল মানে পৰ্যায়ৰে আৰু স্বীকৃতি লাভ কৰিবলৈ কি পদক্ষেপ ল'ব লাগিব কি কম আছে we have to do like the main thing is money যে মই মিছন চাইনাৰ কাৰণে মোক কৈছিলে যে ই পাগল হলি 3 কোটি টকা লগাইছে মই 8 কোটি টকা ঘটি দেখুৱাই কাঞ্চনজঙ্ঘা বনালো তাতো 8-9 কোটি টকা ঘটি দেখুৱাইছো so সেই ৰিস্কটো কোনো লোৱা নাছিল কথাটো nobody had that guts মই বম্বে এখানে এলি না মই একদম পিক টাইমত গুচি আছো বম্বে সবাই মোক বিচাৰি ৰাখে জুবিন গাৰ্গ নহয় I should be there মই মিছন চাইনা বনাইছো কাঞ্চনজঙ্ঘা বনাইছো তাৰপিছত তো ষ্টাৰ্ট হৈ গ'ল ন চব ডক্টৰ গালিবা গুৰুপতি হ'ল ৰত্নাকৰ হ'ল আগৰ পৰা নচলিলে নচলাৰ কাৰণ পলিটিকেল সেইবোৰ কিছুমান মানুহ হেৰি থাকে তাৰপাছত কভিড আহিল কিবা আহিল কভিডতো মই কমতে কাম কৰিছো মই বেমাৰৰ পৰা ঘূৰি আছো বাছত যে গুচি আহিলো আহিব
নেক্সট ডে পৰা মই কোভিডৰ কাৰণে কাম কৰিছো ডেইলি 700 মানৰ ভাত খাওঁ জি এম চি গাড়ী এখন যায় 700-800 খালি তাত কিছুমান বদমাছ মানুহ থাকে পেচেণ্ট গেলা ডিচেম্বৰতে মৰি গ'লে ফেব্ৰুৱাৰীত ভাত খাই আছে মই ক'লো যে এইটো আৰু ওচৰৰ পাজৰে যিমান মানুহ আছে চবে ভাত খাওঁ আৰম্ভ কৰিলে মই কিমান দিম 700-800-900 সদায় ভাত ভাল খানা দিওঁতো পইচাটো যোৱাটো লাভ নহয় তাৰপিছত মই বোলো ইয়াত বদমাছ এটা আছে চোৱা আৰম্ভ কৰিলো মই বোলো হেৰি দিব লাগিব প্ৰেছক্ৰিপশ্যন নহ'লে কিবা ডকুমেণ্টছ দিব লাগিব তেতিয়াহে ভাত দিব সেইটোতো বদমাছি পেচেণ্ট ডিচেম্বৰতে মৰিলে ফেব্ৰুৱাৰীত ভাত খাই আছে মই বোলো এতিয়া ভাল কৰিলেও বেয়া বেয়া কৰিলেও ভাল And I did that, like, studio চিনি নাপাওঁ and I was practicing অলপমান য'ত কওঁ কিবা ৰাখিম বোলো still এই কেৰেক্টাৰৰ আইডিয়াবোৰ আপুনি ক'ত পায় মানে কাৰোবাৰ পৰা inspire হৈ আহিছে এইটো মোৰ 15 বছৰমান আগৰ ষ্টৰী মই এতিয়া বনাইছো তেতিয়াই মই ৰাজচুলৰ কথা কৈছিলো এনেকুৱা ষ্টৰী এটা আছে ব্লাইণ্ড মিউজিচিয়ান হি ইজ এ গুড ছিংগাৰ হি আহে হি ষ্ট্ৰাগলছ বাট হি ইজ ভেৰি এগ্ৰেছিভ তাক কোনোবা চুলেও খং কৰে ন ৰাস্তা অকলে পাৰ হয় তেনেকুৱা মানুহ থাকেতো আই হেভ চিন মোৰ ওচৰত ব্লাইণ্ড মানুহ আহি থাকে নহয় মই তাহাঁতক মই নটিচ কৰি থাকোঁ মানে মই কটনৰ 10টামান ব্লাইণ্ড ল'ৰা ছোৱালী মই পঢ়াই আছো তাহাঁতে আহি থাকে মই অকল তাহাঁতক চাই থাকোঁ মোৰ 2 বছৰ অকল সেইটোৱে কৈছো হাউ দে ৰিয়েক্ট তাহাঁতে আহে ভাত খাই মই বহে ষ্টুডিঅ' চাই হাউ দে ষ্টুডিঅ' চাই বিৰাট ভাল পায় চুই চাই এনেকে কিন্তু চিন আছে চিনেমা চালে গম পাই অসমীয়া চিনেমাবোৰ আৰু নেশ্যনেল বা ইণ্টাৰনেশ্যনেল মানে পৰ্যায়ৰ আৰু স্বীকৃতি লাভ কৰিবলৈ কি পদক্ষেপ ল'ব লাগিব কি কম আছে we have to do like the main thing is money যে মই মিছন চানৰ কাৰণে মোক কৈছিলে যে ই পাগল হ'ল ই 3 কোটি টকা লগাইছে মই 8 কোটি টকা ঘটি দেখুৱাইছো কাঞ্চনজঙ্ঘা বনালো তাতো 8-9 কোটি টকা ঘটি দেখুৱাইছো So সেই ৰিস্কটো কোনো লোৱা নাছিল কথাটো nobody had that guts মই বোম্বে সেইকাৰণে গেলো না মই একদম পিক টাইমত গুচি আছো বোম্বে সবাই মোক বিচাৰি থাকে জুবিন গাৰ্গ মই I should be there মই মিছন চাইনা বনাইছো কাঞ্চনজঙ্ঘা বনাইছো তাৰপিছত তো ষ্টাৰ্ট হৈ গ'ল ন চব ডক্টৰ গালি গুৰুপতি গ'ল ৰত্নাকৰ হ'ল আগৰ পৰা নচলিলে নচলাৰ কাৰণ পলিটিকেল সেইবোৰ কিছুমান মানুহ হেৰি থাকে তাৰ মাজত কভিড আহিল কিবা আহিল কভিডতো মই কমতে কাম কৰিছো মই বেমাৰৰ পৰা ঘূৰি আছো বাছত যে গুচি আহিলো আহি মই নেক্সট ডে পৰা মই কভিডৰ কাৰণে কাম কৰিছো ডেইলি 700 মানৰ ভাত খাওঁ জি এম চি গাড়ী এখন যায় 700-800 খালি তাত কিছুমান বদমাছ মানুহ থাকে পেচেণ্ট গেলা ডিচেম্বৰতে মৰি গ'লে ফেব্ৰুৱাৰীত ভাত খাই আছে মই ক'লো যে এইটো আৰু ওচৰৰ পাজৰে যিমান মানুহ আছে চবে ভাত খাওঁ আৰম্ভ কৰিলে মই কিমান দিম 700-800-900 সদায় ভাত ভাল খানা দিওঁতো পইচাটো যোৱাটো লাভ নহয় তাৰপিছত মই বোলো ইয়াত বদমাছ এটা আছে চোৱা আৰম্ভ কৰিলো মই বোলো হেৰি দিব লাগিব
প্ৰেছক্ৰিপশ্যন নহ'লে কিবা ডকুমেণ্টছ দিব লাগিব, তেতিয়াহে ভাত দিব। সেইটোতো বদমাছি। পেচেণ্ট ডিচেম্বৰতে মৰিলে, ফেব্ৰুৱাৰীত ভাত খাই আছে। মই বোলো এতিয়া ভাল কৰিলেও বেয়া, বেয়া কৰিলেও ভাল।